বন্ধুসকল, আপোনালোকে বাৰু বিশ্বাস কৰেনে আমাৰ জীৱনটো কিছুমান অদৃশ্য শক্তিৰ দ্বাৰা পৰিচালিত হয় বুলি? যদি অলপমানো আপোনালোকে বিশ্বাস কৰে যে আমাৰ জীৱনটোৰ কিছুমান অদৃশ্য শক্তিৰ অৰিহণা আছে, তেন্তে এই শেষৰ ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু যদি বিশ্বাস নকৰে, তেন্তে আপোনালোকে স্কিপ কৰিব পাৰে। ভিডিঅ'টো আপোনালোকৰ কোনো প্ৰয়োজনত নাহে। এই কথাটো আগতীয়াকৈ কৈ দিছোঁ। এখন চেছ বৰ্ড আমি সকলোৱে দেখিছোঁ। এই চেছ বৰ্ডখনে আমাৰ জীৱনত বহুতখিনি পৰিৱৰ্তন কৰিব পাৰে। ভাবিলে আচৰিত যেন লগা কথা, কিন্তু আজি মই যিখিনি কথা ক'বলৈ ওলাইছোঁ, এইখিনি আচলতে মোৰ কথা নহয়, মোৰ দীক্ষাগুৰু বাঞ্চাল চাহাবৰ কথা। আৰু তেখেতৰ কথা মই মানি চলোঁ আৰু ভাবিছোঁ এই কথাখিনি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, যাতে এই কথাখিনিৰ দ্বাৰা আপোনালোকৰো উপকাৰ হয়। আৰু আপোনালোকেও যদি কাৰোবাৰ ভাল হোৱাটো বিচাৰে, তেন্তে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আচলতে এখন চেছ খেলি থকা হৈছে। মই খেলি আছোঁ আৰু মোৰ বিৰুদ্ধে কোনোবা এখন দেশৰ প্লেয়াৰে খেলি আছে। আমি খেলি আছোঁ lichess.org-ত। মই হোৱাইটৰ ফালৰ পৰাই খেলিছোঁ। মই হোৱাইট হৈ খেলিছোঁ, বগা মোৰ আৰু ক'লা কেইজনৰ। অৱশেষত তেওঁ ৰিজাইন কৰি দিয়ে। কিন্তু মই ক'ব খোজা কথাখিনি চেছৰ লগত, আপোনালোকে চেছখনো চাই থাকক আৰু মোৰ কথাখিনিও শুনি থাকক। চেছৰ লগত জড়িত কথা। চেছত সাধাৰণতে আমি যাক কওঁ গুটি দুই প্ৰকাৰ থাকে, বগা আৰু ক'লা। আমাৰ জীৱনতো দুটা দিশ থাকে। এটা বগা দিশ, মানে যিটো আমি সাধাৰণতে মানুহক দেখুৱাওঁ, আৰু যিটো আমি সাধাৰণতে মানুহৰ পৰা লুকুৱাই ৰাখোঁ আনটো। ঠিক তেনেকৈ মাহটোতো দুটা পক্ষ থাকে, কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ। দেৱতা আৰু দানৱৰ মাজতো দুভাগ হৈ আছে। দেৱতাখিনি সাধাৰণতে আমি শুক্ল বুলি ধৰোঁ, মানে বগা পবিত্ৰ, আৰু দানৱখিনি সাধাৰণতে ক'লা অপবিত্ৰ। তেনেকুৱা ধাৰণা এটা আমাৰ মনত, আমি গম নোপোৱা দিনৰ পৰা, অতীতৰ পৰা এনেকুৱা ধাৰণা এটা আমাৰ মাজত বিৰাজমান। এতিয়া চেছৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ আৰম্ভণি কেতিয়া হৈছিল, কিমান তাৰিখৰ পৰা, কিমান চনৰ পৰা চেছ খেলা হৈছে, তাৰ বিষয়ে হয়তো সঠিক তথ্য ক'তো পোৱা নাযাব। হয়তো কিছুমানে ক'ব যে বিদেশত হৈছিল, আমুকত হৈছিল, তামুকত হৈছিল, কিন্তু আমি বহুতে জানো যে ভাৰতত বহুত প্ৰাচীন যুগৰ পৰা দবা খেল বা চেছ খেল প্ৰচলিত। আৰু কেতিয়াৰ পৰা প্ৰচলিত তাৰ কোনো সঠিক তথ্য নাই আজিলৈকে। এই চেছখনে, এই দবা খেলখনে সাধাৰণতে আমাৰ অৱচেতন মনক বহুত ক্ৰিয়া কৰে। আপোনাৰ ঘৰত যদি চেছ আছে, তেতিয়াহ'লে খুব ভাল কথা, আৰু যদি নাই, তেতিয়াহ'লে যদি মোৰ দীক্ষাগুৰুৰ কথা মানে মোৰ যিজন দীক্ষাগুৰু, তেওঁৰ কথা যদি মানে, তেতিয়াহ'লে আজিয়েই এখন চেছ বৰ্ড লৈ আহক। বেছি ডাঙৰ নহয়, অলপ সৰু আনিব, আৰু ঘৰৰ এনেকুৱা এঠাইত ৰাখি চাওক, আৰু তাৰপিছত আপোনালোকে পৰিৱৰ্তন চাওক। হৈছে পৰিৱৰ্তনৰ কাৰণে কিছু দিন লাগিব পাৰে, কাৰোবাৰ সোনকালে হৈ যাব পাৰে, কাৰোবাৰ বেছি দিনো লাগিব পাৰে। এয়া নিৰ্ভৰ কৰে আপোনাৰ কৰ্মপটুতাৰ ওপৰত। আচলতে নিষ্ক্ৰিয় মানুহৰ ক্ষেত্ৰত কোনো ৰত্নই কাম নিদিয়ে, তেওঁলোকক কোনো ভাগ্যই সহায় নকৰে, আৰু যাক ভাগ্যই সহায় কৰিব তেওঁ সক্ৰিয় হ'বই লাগিব। আৰু তেওঁকহে আচলতে এনেকুৱা কিটিপবিলাকে সহায় কৰে, যি সক্ৰিয়, যাৰ মাজত ক্ৰিয়াশীলতা বিৰাজমান। তেনেকুৱা মানুহক সহায় কৰিব এখন চেছ বৰ্ডখন আপুনি ঘৰৰ কোনটো দিশত ৰাখিব? এনেকুৱা কিবা দিশ আছেনে? তাতোতকৈ আগত মই ক'ব খোজোঁ যে আপোনালোকে দিশ কেইটা চিনি পায়নে? তিনি সাধাৰণ কথা, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। কিন্তু এই চাৰিটা দিশকো আচলতে আমি 16 ভাগ কৰা হৈছে। 16টা শক্তিৰ দিশ। এই 16টা শক্তিৰ দিশৰ প্ৰত্যেকটো দিশৰ নিজৰ নিজৰ এক পৰিচয় আছে। প্ৰত্যেকটো দিশে ভিন্ন ভিন্ন, প্ৰত্যেকটো দিশৰ প্ৰতিক্ৰিয়া ভিন্ন ভিন্ন,
প্ৰত্যেকটো দিশৰ ক্ৰিয়া ভিন্ন ভিন্ন, প্ৰত্যেকটো দিশে বেলেগ বেলেগ দিশত প্ৰভাৱ পেলায়। ঠিক তেনেকৈ আমাৰ জীৱনতো কিছুমান প্ৰভাৱ আহে কিছুমান তেনেকুৱা মুখ্য দিশৰ পৰা। তাৰ এটা দিশ হৈছে উত্তৰ দিশ। উত্তৰ দিশ এতিয়া কেনেকৈ নিৰ্ধাৰণ কৰিব আপুনি নিজৰ ঘৰত একেবাৰে আপুনি মাজত থিয় হ'ব। তাৰ পৰা যদি আপোনাৰ ওচৰত কোনোবা কিবা কম্পাছ আছে তেতিয়াহ'লে খুব ভাল কথা। আপুনি খুব সুন্দৰকৈ ঘৰৰ মাজত থিয় হৈ পেলাই কম্পাছেৰে নিজৰ দিশকেইটা চাই ল'ব পাৰিব। উত্তৰ দিশ কোনফালে চাব, একেবাৰে উত্তৰ দিশৰ যিটো আপোনাৰ কোঠা, সেইটো আপোনাৰ যিকোনো কোঠা হ'ব পাৰে। কোনোবাই সেইটো শুৱনি কোঠা হিচাপে ব্যৱহাৰ কৰিব পাৰে, কোনোবাই সেইটো মানুহ বহা কোঠা হিচাপে ব্যৱহাৰ কৰিব পাৰে। সকলোৰে ভিন্ন ভিন্ন কোঠা থাকে উত্তৰ দিশত। নিজৰ ঘৰৰ মাজত ৰৈ পেলাই আপুনি চাব লাগিব যে উত্তৰ দিশত কোনটো কোঠা পৰে আপোনাৰ। সেই উত্তৰ দিশত আপুনি এখন চেছ বৰ্ড ৰাখি চাব। আপুনি যদি চেছ বৰ্ড কিনিব নোৱাৰে তেতিয়াহ'লে চেছ বৰ্ডৰ এখন ফটো মাৰি লগাই থ'ব পাৰে। আপুনি মন কৰিব আপোনাৰ জীৱনলৈ কিছুমান নতুন নতুন সুযোগ আহিবলৈ আৰম্ভ কৰি থাকিব। চেছ বৰ্ডখন আপুনি যেতিয়া পায় তাত ৰাখিবলৈ ল'ব। আৰু যি মানুহৰ ঘৰত উত্তৰ দিশত চেছ থাকে, চেছ বৰ্ড মানে প্ৰতিষ্ঠা কৰি থোৱা থাকে, তেওঁলোকৰ ঘৰত কিছুমান মানে আচৰিত ঘটনা হোৱাৰ প্ৰমাণ আছে। যেনে কিছুমানে ক'ব খোজে যে এইবোৰ এন্দুৰ নিগনিয়ে কৰিলে, কিন্তু তেনেকুৱা কথাও নহয়। কিছুমানৰ ঘৰত কিছুমান গুটি কেতিয়াবা নিজেই চলি গুচি যায় ৰাতি মন নকৰাকৈ। তেনেকুৱা আচৰিত ঘটনাও হৈছে। আৰু যাৰ ঘৰত উত্তৰ দিশত চেছ বৰ্ড ৰাখি থোৱা থাকে, তেওঁলোকৰ জীৱনলৈ নতুন নতুন সুযোগ আহিবলৈ আৰম্ভ কৰে। আৰু তেওঁলোকে মানে কি, আৰু এনেকুৱা ধৰণৰ তেওঁলোকৰ মানে জীৱন পৰিচালিত হয় যে তেওঁলোকে সুযোগলৈ অপেক্ষাই নকৰে। তাৰ আগতেই তেওঁলোকে নিজৰ মানে কামত, নিজৰ কৰ্মক্ষেত্ৰত অগ্ৰসৰ হৈ যাবলৈ মানে মনে প্ৰাণে নিজে অনুপ্ৰাণিত হৈ পৰে। এয়া হৈছে উত্তৰ দিশৰ কথা। উত্তৰ দিশত দবা খেল ৰাখিলে কি হ'ব। আৰু এতিয়া ক'ব খুজিছোঁ ঘৰৰ অন্য এটা দিশ। যদি আপুনি ভাবে যে আপুনি জীৱনত বহুতখিনি কৰিলে কিন্তু আপোনাৰ জীৱনত একো প্ৰাপ্তি নাই, আপুনি বহুতখিনি পাবলৈও বাকী থাকিলে, তেতিয়াহ'লে ঘৰৰ কিন্তু অন্য এটা দিশত আপুনি ৰাখি চাব পাৰে দবা খেল মানে চেছ বৰ্ডখন। আৰু চেছ বৰ্ডখন এনেকৈ ৰাখিব লাগিব যে প্ৰত্যেকটো গুটি নিজৰ নিজৰ জেগাত থাকিব লাগিব। কিন্তু এনেই যধে মধে আপুনি ৰাখি থ'লে নহ'ব। ধুনীয়াকৈ চেছখন মানে চেছৰ কোনটো গুটি কোন ঠাইত থাকে সেইটো আপুনি ধুনীয়াকৈ ৰাখি থ'ব লাগিব। তেনেকৈ ৰাখিব লাগিব। আপুনি জীৱনত যদি প্ৰাপ্তি বঢ়াব খোজে তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, ঘৰৰ পশ্চিম দিশত এখন চেছ বৰ্ড ধুনীয়াকৈ সজাই ৰাখিব। তাত ধূলি বালি পৰিবলৈ নিদিব কিন্তু। ঠিক তেনেকৈ উত্তৰ দিশতো ৰাখিব পাৰে নতুন সুযোগৰ বাবে, আৰু পশ্চিম দিশত ৰাখিব পাৰে আপোনাৰ জীৱনত প্ৰাপ্তিৰ কাৰণে। মই ভাবোঁ কথাখিনি দৰকাৰী। যদি আপুনিও এই কথাখিনি দৰকাৰী বুলি ভাবে তেতিয়াহ'লে মোক লাইক এটা দিবলৈ কৃপণালি নকৰিব, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু মানি চাওকচোন, মানিলে ধান নামানিলে পতান। আৰু এইখিনি কথা মই কোৱা কথা নহয়, এইখিনি কথা মোৰ দীক্ষা গুৰুৱে কোৱা কথা। আৰু তেওঁৰ কথা মই কেতিয়াও মানে বিফল হোৱা দেখা নাই। তেওঁ যিখিনি কথা কয় সেইখিনি কথা মই মনে প্ৰাণে মানি জীৱনত বহুতখিনি উপকৃতও হৈছোঁ। আৰু কথাখিনি মানি চলক, আপুনিও উপকৃত হ'ব। ধন্যবাদ। তলত কেইটামান লিংক দিছোঁ, তাতো আপোনালোকে চাব পাৰে, চেছ কিনিব পাৰে অনলাইন। ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চাব পাৰে। ধন্যবাদ।